सानसेबो थाद'नाय गैया सासे सुबुं अनसायनाय खामानियाव नांथाबदों समाज सिबियारि सरनजित बसुमतारिया। रायजो राजाफोरनि जेंनानि सिगाङाव गसंथादों गसाइगाव महकुमानि मुंदांखा फालांगिरि रुंसारि मार्जित बसुमतारिनि असे फंबाय अदेबानि जमदुवार ओनसोलनि समाज सिबियारि एबा आथिखालनि जमदुवार ब्लक इउपिपिएल दोलोनि लेङाइ आफादगिरि सरनजित बसुमतारि बिथाङा। सानसेबो थाद'नाय गैयाजासे गुबुन गुबुन समाव रायजो राजाफोरनि जेंनाखौ सुस्रांनानै होनो थाखाय बायदि रोखोमनि खामानिफोरखौ मावनानै होबोनाय बायदिनो बे खेबाव रायजो राजाफोरनि खावलायनाय बायदि सिमल टापु बाजारनि दोंसे लामाखौ खोनानै होदों सरनजित बसुमतारिया। रायजो राजाफ्रा फोरमायनाय बादिब्ला बे दोंसे लामाया गोबाव बोसोरनिफ्रायनो गाज्रि जानानै दङमोन। बे लामाया गाज्रि जानायनि जाहोनाव सिमल टापु ओनसोलनि गोबां रायजो राजाफ्रा हान्थामेला खालामनायाव जेंनायाव गोग्लैनो गोनां जादोंमोन। दिनै सरनजित बसुमतारिया बे लामाखौ गावनो रां गारनानै बानायनानै होनायखौ लानानै गोजोननाय फोरमायदों ओनसोलनि रायजो राजाफ्रा। रूपनाथ शर्मा, नमस्कार सबके। मोर नाम रूपनाथ शर्मा। मैं एजन इंग्लिश टीचर है सिमल टापु शंकर आजान जातीय विद्यालय काम करूँ सर। रास्ता आगत केनेका आसिल आर आज कोने कोने एटू कथा नब रास्तार कथा कले এই রাস্তাটি যেটো সিমল টাপু বজাৰ অলপ উত্তৰ ফালে যেটো ৰাস্তা আছে এটো নদীত পৰিণত হৈছিল আৰু এতিয়া আমাৰ মাৰ্জিত সৰৰ সৰু ভাই সৰঞ্জিত বসুমতাৰী তেওঁ যে স্যার ইমান যে ভাল কাম কৰিছে আৰু ইয়াৰ আমাৰ কথাত আমি উল্লেখ কৰি ক'ব নোৱাৰোঁ। ইমান যে ভাল কাম কৰিছে এতিয়া চাওঁ এতিয়াৰ পৰা মোৰ মতে ছাত্ৰ ছাত্ৰী যিবিলাক স্কুলৰ ছাত্ৰ ছাত্ৰীহঁত আছে সিহঁতৰ বাবে বৰ ভাল হ'ল আৰু আমাৰ যিবিলাক এই এলেকাৰ যিবিলাক মানুহবিলাক আছে সিহঁতৰ বাবে অহা যোৱা কৰিবৰ কাৰণে বহুত সুবিধা হ'ল। বৰ ভাল লাগিল ছাৰ। থেংক ইউ ভেৰি মাছ। উই ৱান্ট হিম ফৰ দিছ ৱৰ্ক। ইয়াতে প্ৰত্যেক দিনতে আপোনাৰ হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে ছাৰ ইয়াতে। আৰু বজাৰৰ দিন হয়, বজাৰৰ দিন ইমান অসুবিধা হয়। আমি কেতিয়াবা স্কুলত যাওঁতে এই যে ওচৰতে এটা স্কুল আছে আমাৰ স্কুল, এই স্কুলতে যাওঁতে আমি লং পেণ্ট একদম ওপৰত উঠাই পেলাই জোতা কান্ধত দি পেলাই আমি স্কুলত যাব লগা হৈছিলে। কিন্তু ইমান যে ভাল কাম কৰিছে তেওঁক লাখ লাখ আমি ধন্যবাদ দিব বিচাৰোঁ ছাৰ। কিমান বছৰৰ পৰা এনেকা হৈ আছে কি সময়টো কিমান বছৰৰ পৰা এনেকা এই নক'ব। মই যেতিয়াৰ পৰা চিমল টাপুত আছোঁ ছাৰ তেতিয়াৰ পৰাই মানে কি 15-20-30 বছৰ ধৰক তেতিয়াৰ পৰাই এনেকা ছাৰ। আজি ভাল লাগিছে। আজি বহুত ভাল। মই ধন্যবাদ দিব চাওঁ। বহুত ভাল। গোটেই মানুহ আপুনি সুধি চাওক সকলো একেবাৰে খুচি। এই কামটো বৰ ভাল লাগিল। থেংক ইউ ভেৰি মাছ ফৰ দিছ ৱৰ্ক ছাৰ।